এইবাৰ শিক্ষকৰ ৰূপত দেখা গ'ল বিধায়ক হেমাংগ ঠাকুৰীয়াক। শ্ৰেণীকোঠাত ছাত্ৰ ছাত্ৰীক শিক্ষাদান কৰিলে বিধায়কগৰাকীয়ে। শিক্ষাৰ্থীৰ সৈতে সময় অতিবাহিত কৰি আনন্দিত বিধায়কগৰাকী। ৰাজনীতিৰ পথাৰত নহয়, এইবাৰ শিক্ষাৰ পথাৰত শিক্ষকৰ ৰূপত ছাত্ৰ ছাত্ৰীৰ মাজত বিধায়ক হেমাংগ ঠাকুৰীয়া। বিধায়ক বুলি ক'লে সততে সভাই সমিতিয়ে ভাগ লোৱা আপোনালোকে প্ৰায়ে দেখিছে। বিধায়কসকলে সততে ৰাজনৈতিক কাৰণতে ব্যস্ত থাকে, কিন্তু তাৰ পৰিৱৰ্তে কেৱল ৰাজনৈতিক কাৰ্যক্ৰমণিকাৰ মাজতে আবদ্ধ নাথাকি দেশৰ ভৱিষ্যত স্বৰূপ ছাত্ৰ ছাত্ৰীক শিক্ষাৰ প্ৰতি আগ্ৰহী কৰাৰ লগতে ভৱিষ্যত জীৱনত সুনাগৰিক আৰু সুশিক্ষাৰে সমৃদ্ধ হোৱাৰ বাবে অনুপ্ৰেৰণা প্ৰদানৰ উদ্দেশ্যে পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই এনেদৰে শিক্ষকৰ ৰূপত শিক্ষাদান কৰে পলাশবাৰী সমষ্টিৰ দহালি কৰকা হাইস্কুলত। নিজে এগৰাকী অত্যন্ত মেধাৱী আৰু উচ্চ শিক্ষিত ঠাকুৰীয়াই মূল শিপা যেন আজিও পাহৰা নাই। সেয়েহে ব্যস্ততাৰ মাজত সময় উলিয়াই মাজে মাজে শিক্ষাৰ্থীৰ মাজত এনেদৰেই শিক্ষকৰ ৰূপত দেখা যায় বিধায়ক হেমাংগ ঠাকুৰীয়াক।